মজা তো নমস্কাৰ জনাইছো সকলোকে ডিজে ব্লগছলৈ বেলেগ এটা ভিডিঅ'লৈ আজি আচলতে মানে তেওঁ মানুহ কি ঘৰ আছে মাজুলীত আছে মানে তাৰপিছত ভাবিলোঁ আজি কিবা এটা খাবলৈ মন গৈছে মানে ভালকৈ বনাই মেলি মোৰ লগৰ মানস বুলি এজন আছিল আপোনাৰ দেখিছে আগৰ ব্লগত গতিকে মানস আৰু মই ভাবিলোঁ কি খাম মানে ভাবিলোঁ ছাগলী মাংস খোৱা যায় বুলি ছাগলী মাংস আনিলোঁ অলপ তাৰপিছত মাংসখিনি মই বনাম এটা মানে ৰেচিপি হিচাপে নহয় আৰু দেই ৰেচিপি বুলি নহয় এটা বনাম আৰু সেই বনালে দেখাম আপোনালোকক গতিকে চাই থাকিব ছাগলী মাংস বনাম ধুনীয়াকৈ আৰু মানস আহিলে হেৰি আছে ইয়াক দেখিছা কিয় আজি মজা পাৰ্টি ছাগলী পৰা খাবলৈ মন গৈ আছিলে ন এই মজা IPL চাইছে আমি পূৰা ছাগলী মাংস বনাই থাকিম আপোনালোকক দেখাই থাকিম পূৰা চাই থাকিব ছাগলী মাংস কেনেকৈ বনাওঁ এই চবেই জানেই আৰু বনাব কিন্তু দেখাইছোঁ আৰু কি খাইছোঁ ঠিক আছে চাই থাকিব ৰ'ব মই বস্তু দেখাইছোঁ ছাগলী মাংসখিনি মই আনিলোঁ আনি পেলাই বস্তুটো মানে হেৰি কৰি থৈ দিছোঁ কি কয় মেৰিনেট কৰি থৈ দিছোঁ এটা অকণমান দৈ দিছোঁ আৰু অলপ মানে চিকেন মছলা দি পেলাই মেৰিনেট কৰি থৈ দিছোঁ এতিয়া মই সেই কুকাৰত বনাম মানে ছাগলী মাংসটো যিহেতু কুকাৰত বনালে ভাল হয় অলপ মানে ভাল হয় মানে কি আৰু মাংসটো সিজে মানে লাষ্টত যিহেতু হুইচেল মাৰিব লাগিব আৰু এটা কথা ৰাইজ এইটো ল'ৰাৰ ৰুম আৰু ন আপুনি ইগন'ৰ কৰিব লেতেৰা চেতেৰা হৈ থাকিলে উপায় নাই মানে গতিকে এনেকৈ থাকিব আমি গতিকে আহিব দেখাই আছোঁ আৰু এয়া চব এয়া আদা নহৰু মই কাটি লৈছোঁ আৰু এয়া দুডং শুকান জলকীয়া এয়া ইলাচি দালচেনি কেইটামান লৈ লৈছোঁ এয়া আলু আৰু পিঁয়াজ আৰু ধুনীয়া তেল চেল গৰম হৈ গৈছে এতিয়া দি দিম আৰু এতিয়া মই দি দিম এয়া ইলাচি দালচেনিখিনি দি দিছোঁ আৰু বেয়া হৈছে ভাই মজা আৰু শুকান জলকীয়া কেইটা দি দিছোঁ শুকান জলকীয়া আচলতে গোন্ধটোৰ কাৰণে দিয়ে আৰু বেলেগ একো নাই আৰু ইয়াত দুটা তেজপাত দি দিছোঁ মই বছ এইখিনি পিঁয়াজ দি দিছোঁ বঢ়িয়া ইয়াত দেখিছোঁ পিঁয়াজ দি দিছোঁ আমি অলপ লৰাই দিব লাগিব ফাৰ্ষ্ট টাইম বনাওঁ ছাগলী মাংস কি হয় নাজানো দেই ৰাইজ যি হয় হ'ব আৰু খাবলৈ নিমখটো হ'লেই হ'ল নে কোৱা নিমখটো হ'লে হ'ল নে কোৱা জ্বলাটো জোখল নাই বছ মজা পিঁয়াজটো অলপ ফ্ৰাই হ'ব লাগিব ৰাইজ দেখিছে পিঁয়াজটো অলপ ৰঙা হৈছেগৈ আৰু এতিয়া মই ইয়াত আদা নহৰুখিনি দি দিম ধুনীয়াকৈ আদা নহৰু আৰু জলকীয়া আছিলে অলপ সেইখিনি দি দিছোঁ আৰু মিক্স কৰি দিম এই গোন্ধটো মজা লাগে আচলতে পূৰা ইলাচি দালচেনি আৰু আদা নহৰু যেতিয়া মিক্স হৈ যায় নহয় বঢ়িয়া গোন্ধ ওলায় এই বস্তুটোৱে খাওঁ লাগে এইকণ যে দেখিছে এই মছলাকণ মানে এইটো খাই মজা লাগিব চাগে ঠিক আছে অলপ ইয়াক হেৰি হ'বলৈ দিওঁ মানে ফ্ৰাই হ'বলৈ দিওঁ তাৰপিছত দেখাইছোঁ আৰু দেখিছে একদম পূৰা ৰঙা হৈ গ'ল এতিয়া মই মাংস দি দিছোঁ দেই এই মেৰিনেট কৰি থোৱা আছিলে মাংসখিনি মছলা চছলা সানি মেলি আৰু বেলেগ মছলা নিদিওঁ আৰু বেছি মছলা দিলেও বেয়া আৰু এই মাংসখিনি দি দিলোঁ বৰ্তমান এতিয়া দি পেলাই এতিয়া অলপ সময় লৰাই থাকিব লাগিব আচলতে লৰাই মেলি যেতিয়া মাংসটো ভালকৈ ফ্ৰাই হ'ব তাৰপিছত দেখাইছোঁ A few moments later. যে ধুনীয়াকৈ ৰঙা হৈ গৈছে মাংস পূৰা ফ্ৰাই হৈ গৈছে মজাকৈ কালাৰটো চাওক না ধুনীয়া ফ্ৰাই হৈ গৈছে মানে মজা আচলতে ফ্ৰাইটো মেইন আৰু মাংসত চবেই জানে আৰু এতিয়া মই আলু চালু দি দিম ইয়াত আহিছে ফ্ৰাই একদম ধুনীয়া মজাকৈ হৈ গৈছে মানে আৰু আচলতে পূৰা ৰঙা হৈ গৈছে আলু চালু দি দিলোঁ এতিয়া গৰম পানী দি দিম ইয়াত দেই মজা গৰম পানী দি দিছোঁ বেছি দিয়া নাই আৰু বেছি আমি ইমান পানীকেও নাখাওঁ অলপ গ্ৰেভি টাইপ কৰিম যিহেতু এতিয়া ইয়াক হুইচেল মাৰিব লাগিব চ' গাইজ আমাৰ ফাইনেল প্ৰডাক্টটো ৰেডি হৈছে গৈ দেই লাহে ইয়াত পূৰা উতলি আছে মাংস একদম ফিনিচিঙত পাইছে আৰু আমি খাওঁতে দেখাম বাৰু আপোনালোকক দেখিছেনে পূৰা মাংস চাগে সিজিছে বুলি ভাবিছোঁ আৰু তাৰপিছত মজা সিজিব লাগে আৰু বঢ়িয়া কালাৰ আহিছে গোন্ধটো মজা আহিছে
ঠিক আছে চাই থাকক খাওঁতে দেখাই আছোঁ চ' এয়া ৰাইজ আমাৰ ফাইনেল প্ৰডাক্টছ অফ অ' মাই গড মই ভবা নাছিলোঁ ইমান যে ভাল হ'ব আৰু এয়া মানস আছে কেনেকুৱা আছে মানস মই ফাৰ্ষ্ট টাইম বনাইছোঁ দেই অ' বঢ়িয়া বঢ়িয়া মজা এয়া মানুহে ছাগলী মাংস লৈ লৈছে আৰু ৰাইজ মই এতিয়া ল'ম ছাগলী মাংস প্ৰথম বনাইছোঁ সঁচাই কৈছোঁ মই এতিয়া ভিডিঅ'ত পোৱা নাই চিৰিয়াছলি কৈছোঁ মই প্ৰথমবাৰ বনাইছোঁ ছাগলী মাংস কেনেকুৱা হৈছে নাজানো ই ক'ব লগতে ক'ব আৰু সেয়া আৰু ট্ৰাই এটা দিলোঁ আৰু এইটো কাৰণে হয় যে ৰেচিপি আপোনাক দেখাইছোঁ আপোনাক সদায় চবেই জানে ন কিন্তু কি বনাইছোঁ সেইটোকে দেখাইছোঁ বছ সিমানেই ঠিক আছে খাই থাকোঁতে দেখাম তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম ঠিক আছে চাই থাকিব ডিজে ব্লগছ একদম মজা ছাগলী মাংস চব এয়া মই লৈ লৈছোঁ ছাগলী মাংস ভাত আৰু ইয়াত তিয়ঁহ চালাড বনাইছিলোঁ তিয়ঁহ পিঁয়াজ আৰু ভোট জলকীয়া চালাড মই টেষ্ট কৰিছোঁ যে এপিচ কেনেকুৱা লাগে মজা হৈছে নিজে বনালে মজা হৈছে কমেই ন আপোনালোকে যে খুৱাম তেতিয়া গম পাব যে প্ৰথমবাৰ বনাইছোঁ ভাল হৈছে যে ভাল হৈছে বুলি মানে ভাবিছোঁ আৰু কেনেকুৱা হয় নাজানো ঠিক আছে তাতে এই চব পুৰা ছাগলী মাংস পিচ পুৰা তেলীয়া পিচ মানে একদম মজা খাই আছোঁ ঠিক আছে আৰু ইয়াতে ভিডিঅ' শেষ কৰিছোঁ এয়া এটা ভিডিঅ' এটা কৰিলোঁ আৰু লগৰজন আহিলে মানে আপোনাক দেখালোঁ ৰেচিপি বুলি নহয় মই আগতে কৈছোঁ ৰেচিপি বুলি নহয় মানে এটা খানা এটা খালোঁ দুটাই এই খানা দেখুৱালোঁ ঠিক আছে চাই থাকক ডিজে ব্লগছ আৰু বহুত বেছি মৰম দিছে আপোনালোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ঠিক আছে আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম মই আৰু সেয়া আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটোৰ কোনটো যদি প্ৰথম চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু আজিলৈ আহিছোঁ ঠিক আছে এয়া ছাগলী মাংস ভাতৰ পৰা